ভাৰতীয় খাদ্য নিগম লখিমপুৰ সংমণ্ডলৰ অধীনস্থ ধেমাজি গুদামৰ পৰা ২৬,৮০০ বস্তা চাউল সৰলুকিৰ তদন্তৰ দায়িত্ব CBIক হস্তান্তৰ কৰাৰ দাবীত ধেমাজিত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৬খন অনশন আৰু স্মাৰকপত্ৰ প্ৰেৰণ। উল্লেখ হয় যে ধেমাজি সদৰস্থিতি ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা আজি কিছুদিনৰ পূৰ্বে ২৬,৮০০ বেগ চাউল সৰলকি হোৱা তথ্য পোহৰলৈ আহিছিল আৰু ইয়াৰ পিছতে ধেমাজি জিলাখনত সমগ্ৰ ঘটনাক লৈ ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে বিভিন্ন দল সংগঠনে। ইফালে সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি ধেমাজি সদৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদে আজি OMSSৰ ঠিকাদাৰ অজয় আগৰৱালা আৰু নিৰঞ্জন লাল জাহাংগীৰক তাৎক্ষণিকভাৱে তদন্তৰ আওতালৈ আনি গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণৰ দাবী জনাই ৬খন্তীয়া অৱস্থান আৰু স্মাৰক পত্ৰ প্ৰেৰণ সংগঠন দুটাৰ। ধেমাজি গুদামৰ পৰা ২৬,৯০০ বেগ চাউল সৰলকি হোৱাৰ ঘটনাটোৰ এটা CBI তদন্ত বিচাৰি কৃষক মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে আমি যৌথভাৱে আজি এই মাহটোত আমি কেইবাটাও ধাৰাবাহিক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিলোঁ। আজিও আমি ৬খন্তীয়া অন্বেষণৰ জৰিয়তে আমি OMSৰ ঠিকাদাৰ যিজনক গ্ৰেপ্তাৰ আৰু উক্ত বিষয়টোৰ সম্পৰ্কত CBI দাবী কৰি আজি আমি অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। আজি আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিয়ে মানে কি আজি অন্বেষণ কাৰ্যসূচী কৰিছোঁ। আগতো দুটা কাৰ্যসূচী হৈ গৈছে আৰু এই আমাৰ যিটো চাউল চোৰৰ যিটো বৃহৎ কেলেংকাৰী, ইয়াতে অজয় আগৰৱালা আৰু যিজন নিৰঞ্জন লাল জাহাংগীৰ তেখেতলোকক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত আৰু CBI তদন্ত যিদিনালৈকে নকৰিব তেতিয়ালৈকে অসম জাতীয়তাবাদী আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতি বহি নাথাকিব। অনাগত দিনত ইয়াতকৈ বহুত ভয়ংকৰ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম।